য'ত আমাৰ কোকৰাঝাৰৰ অডিশ্যন 21 তাৰিখত হ'বলৈ গৈ আছিল য'ত আমি এই 21 তাৰিখ যিটো অডিশ্যন আগষ্টৰ সেইটো পষ্টপন কৰিব লগা হ'ল আমাৰ এইটো পষ্টপন কৰি কিনি 29 তাৰিখ আগষ্টত লোৱা হ'ল ইয়াৰ যিটো ৰিজনটো হ'ল আমাৰ 21 তাৰিখত গোটাই অসমবাসীত এটা এক্সাম হ'বলৈ গৈ আছে য'ত ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো 4 গ্ৰেড আৰু 3rd গ্ৰেডৰ যিটো ইণ্টাৰভিউ আছে সেইটো আমাৰ নাৰাবাৰী গাৰ্লছ কলেজৰ যিটো অডিটৰিয়ামত হ'ব লগা আছিল তাত কলেজৰ যিটো কেম্পাছত অলৰেডি ইণ্টাৰভিউটো ৰখা হৈছে তাৰ বাবে প্ৰিন্সিপালৰ অনুৰোধ আৰু সেইটো আমাৰ যিটো ডিছকাছ হৈ কিনি এটা ডেট লোৱা হৈছে য'ত আমাৰ 29 তাৰিখত আগষ্টত হ'বলৈ গৈ আছে তাৰ জন্য যিমানখিনি সংখ্যাগণিক আমাৰ গড টেলেণ্টত ভাগ ল'ব লগা অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈছিল আৰু আহিব লগা যিবিলাকত সিদ্ধান্ত হৈছিল গোটেইকেইটাৰ মোৰ পৰা অনুৰোধ যে আপোনালোকে 29 তাৰিখত আহিব আৰু 29 তাৰিখত আগত আপোনালোকে নিজৰ যিটো ৰেজিষ্ট্ৰেশ্যন বড়োলেণ্ড গড টেলেণ্ট যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো কৰিবৰ কাৰণে মোৰ পৰা যিমান টেলেণ্টেড আমাৰ কোকৰাঝাৰবাসী আৰু ওচৰত থকা যিটো ধুবুৰী যিমানখিনি আমাৰ চাপৰ সেইখিনি আৰু ধৰক বঙাইগাঁও বা গোৱালপাৰা সেইকেইটা যিমানকেইটা আহিব লগা আছে গোটেইখিনি মোৰ পৰা অনুৰোধ আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো সোনকালে কৰি লওক